हेलो गाइस केनेকুৱা আছে মোৰ YouTube চেনেলটোত আশা কৰিছো ভালে আছে আৰু ভালে থাকিব মোৰ YouTube চেনেলটোত আহিলে যেতিয়া লাইক সাবস্ক্ৰাইব শেয়াৰ কমেন্ট কৰিব আজি এটা নতুন ভিডিও লৈ আহিলো আপোনালোকৰ কাৰণে গোটেই সম্পূৰ্ণ ভিডিওখিনি ওৱাচ কৰিব বিনা স্কিপ নকৰাকৈ ওৱাচ কৰি থাকিব আৰু মই আজি কিটা কথা কম আপুনি হেইটাও শুনিব আৰু সাপোর্ট কৰি ৰাখিব 1000 সাবস্ক্ৰাইব কমপ্লিট কৰিব আৰু আমি কি দেখুৱাম হেতু আপোনালোকে চাই থাকিব আজি নতুন ভিডিও লৈ ওলালো আপোনালোকৰ কাৰণে আজি উঠাও দেৰি হ'ল এটো কাৰণে আজি লেটকে বনাইছো ভিডিও এটো কাৰণে মই আজি ইমান বেছিকে নকৰিব পাৰো এটো কাৰণে আপোনালোকে চাই থাকিব এটা কিমানটো বনাও আৰু মই কিটা কথা কওঁ আপোনালোকে শুনি থাকিব মই এটা কথা ক'বলৈ লৈছো মানুহে যিমানে যি হওক মানুহে যোনটো কাম কৰিব ওলাইছে সেই কামটো কৰি এৰিবই লাগে মানুহৰ যেতিয়া যদি ভাবিলে মই এতিয়া যদি মই কামটো এইটো ইউটিউবৰ চেনেলটো যেনিবা মই এটা কৰি আছো এটা মই মাজতে এৰি দিম তো কেতিয়াও সাকসেস হ'ব নোৱাৰো আৰু এইটোতে যদি মই লাগিয়ে থাকো নহয় এদিন না এদিন মই সফল লাভ কৰিব পাৰিম আৰু আপোনালোকে মোক সাপোর্ট কৰিলে মই আৰু ওপৰ উঠি যাব পাৰিম আপোনালোকে মোক সাপোর্ট কৰক জলদি আৰু আপোনালোকেও ইউটিউব চেনেল এটা খোলক বা আপোনাৰ কিবা টেলেন্ট আছে সেই টেলেন্টৰ ওপৰত আপোনালোকে কাম কৰক আৰু যিমানে মানুহে যি কক হেতৰ কথা নুশুনিব আপুনি এতিয়া এনেকুৱা আছে আপুনি আগলৈ বহুত ডাঙৰ মানুহ হ'ব পাৰে মুঠকৈ ডাঙৰ মানুহ মই কি আছো মই এইটো একোৱে নাই যেনেকৈ মিষ্টাৰ বিজ আৰু কিমান এক নম্বৰ ইউটিউবাৰ আৰু এইফালে আছে মিষ্টাৰ ইণ্ডিয়ান হেগাৰ এক নম্বৰ ইউটিউবাৰ এগিটা মানে ভাল ডাঙৰ ইউটিউবাৰ হয় আৰু সৌৰভ যোশী ভিডিও মই চাই থাকো বাৰু ভাল লাগে এটো চাইছে নহয় তিনিটা ভিডিও থি বহুত টকা ইনকাম কৰিলে তাৰ যোনটো বিয়াৰ ব্লগ আছিলে বহুত টকা ইনকাম কৰিলে আপোনালোকে ইউটিউব সোশ্যাল মিডিয়া আপুনি প্লেটফৰ্ম আপোনালোকে কাম কৰি থাকক আপোনালোকে এদিন সফলতা পাবই আপোনালোকে কেতিয়াও ৰখিব নালাগে এটা কথা মানুহৰ শুনি পেলা আপোনালোকে কেতিয়াও ৰখিব নালাগে আপোনালোকে সেই কামটো কন্টিনিউ কৰি থাকিব এদিন সফলতা পাবই যোৱাকালি ভিডিও আপলোড কৰিব নোৱাৰিলো গাইস আৰু মই 26 জানুৱাৰী ৰাতি আহি পাইছো ঘৰ অকমান অনুভূতি হৈছে তাত আজি দেৰিকে উঠিলো আজি কেইটা 11টা বাজিবলৈ আৰু 15 মিনিট আছে এতিয়া আৰু মোৰ ভিডিওখিনি আপোনালোকে সম্পূৰ্ণ চাব আজি মই কি দেখুৱাম আপোনালোকক ভিডিওটো ষ্টাৰ্ট কৰোঁ আৰু যিকেইটা কথা ক'লো আপোনালোকে সেইটো বুজি পালে চাগে আৰু আপোনালোকে মোক সাপোর্ট কৰি থাকিব বলক ভিডিওটো মই আপোনালোকক কি দেখুৱাম এতিয়া এইটো চাইছে গাইস গোলাঘাট ডিস্ট্রিক্ট আর্ম রেসলিং চ্যাম্পিয়নশিপ 2025 6 এপ্রিল খেলিছিলোঁ আৰু সেকেন্ড পাইছিলোঁ মেডেলো দিছে তাৰপৰা সাৰ্টিফিকেট দিছে 0 to 55 কেজি খেলিছিলোঁ মোৰ তেতিয়া আসলে ওয়েট 49 আসলে না 48 আছিল তেতিয়া মোৰ ওয়েট মই আৰ্ম ৰেসলিং যেতিয়া সেকেন্ড হৈছিলোঁ এটো মেডেল দিছিলে আৰু হেতু সাৰ্টিফিকেটটো আপোনালোকে দেখলে হেতু দিছিলে আপোনালোকে এটো চাব পাইছে যোৱাবাৰৰ আগষ্টৰ 15 তাৰিখে দিছিলে 15 আগষ্টত 2025 চনত দিছিলে এটো দিছিলে সাইকেল ৰেসত ফাৰ্স্ট হৈছিলোঁ তেতিয়া এটো দিছিলে সাইকেল ৰেসত ফাৰ্স্ট এটো চক আৰু 2024 চনত পাইছিলোঁ দৌৰত ফাৰ্স্ট হৈছিলোঁ আৰু ভাল লাগিলে এইটা আৰু আছে আপোনালোকে চাই থাকক এটো চাব পাৰে এটো আমাৰ বছৰ হয় আৰু বছক দিছিলে আমাৰ পুৰণা প্লেয়াৰ যেহেতু ফুটবল বেস্ট ডিফেন্ডাৰ আছিলে আগত এতিয়া নেখেলে এটো বহুত পুৰণা প্লেয়াৰ বেস্ট মানে শুনা মতে মই দেখাটো নাই আগত মানে ভাল খেলে বুলি কয় আমাৰ বছ মানে 15 আগষ্টত এটো দিছিলে আৰু চক এটো আমাৰ বছৰ হয় আৰু বহুত আগতে পোৱা ভাল ডিফেন্ডাৰৰ জুখত হায়াৰ কৰি বহুত দূৰ নিছিলে খেলিবলৈ এটো কাৰণে এইটা বহুত ট্ৰফি দিছিলে আৰু আছিলে আৰু দেখুৱাইছো ৰব চাব পাৰে এটো ফুটবল খেলত আমাৰ বছই পোৱা এটো বহুত দিন হ'ল মই পোৱা নাছিলো ইয়াৰ ওপৰত এটা চৰাই আছিল সেই চৰাইটো খোলা আছে এটো কবাত ৰাখা আছে গাইস আপোনালোকে চাই থাকক ট্ৰফি মেডেল মোৰ বছৰ বহুত আছিলে মোৰ
বছে আনে আকৌ মই ভাঙি দিওঁ কেইটামান মোক কয় সৰু আছিলোঁ তেতিয়া মোক ডাঙৰ হ'লে কয় মোক ভাঙি দিওঁ ক'ত চানা লাহিলে চানা খাব খুজি যাওঁ মই এনেকুৱা আছিলোঁ মানে আগত সৰুত এতিয়া আৰু এনেকুৱা নকৰোঁ আৰু এইটো বুজি পোৱা হৈছোঁ আগত সৰুতে চবেই ধেমালি কৰিছিলে চবেই হেৰি কৰিছিলে যে আপোনালোকেও কৰিছে চাগে আপোনালোকে গম নাপায় সুধিবচোন দেই গাইছে আপোনালোকৰ ঘৰৰ সদস্যক মই আগতে কেনেকুৱা কি কৰিছিলোঁ আপোনালোকে সুধিব আৰু কমেণ্ট কৰি জনাব গাইছ আজি কিবা দেখুৱাব পাৰিলে মই আৰু ভিডিঅ' বনাম আৰু নহ'লে ইমানতে সামৰণি মাৰিম আপোনালোকে চাই থাকক আৰু বনাব পাৰিলে বনাম এটা মই কমেডি ভাবি থোৱা আছিলে মই ভাবিলোঁ আজি বনাম আজি দেখিলোঁ আমাৰ পাৰ্টনাৰকেইটা কোনোৱেই নাই সেইটো কাৰণে আজি টাইম যদি জল্দি আহি যায় তেতিয়াহ'লে বনাম এটা কমেডি নহ'লে আৰু আজি কমেডি দি বনোৱা নহ'ব সেইটো কাৰণে আজি ব্লগটোৱে আপলোড কৰিব লাগিব গাইছ আজি চাই থাকোঁ এতিয়া যদি জল্দি আহি যায় আৰু কমেডি এটা ভাল কমেডি আছিলে এইটো বনাম বুলি ভাবি থৈছিলোঁ যোৱাকালি আমি কথাও পাতিলোঁ এইটোৰ ওপৰত আমি এইটো বনাম নে নবনাওঁ আমি অকণমান ডিচাইড কৰি ল'লোঁ তো কৈছে ঠিকে আছে বাৰু কমেডিটো আমি যদি অকণ জল্দি আহি যায় আমাৰ যোনে ভিডিঅ' বনাই সেইকেইটা যদি আহি যায় আমি বনাই দিম ভিডিঅ'টো আৰু বলক আৰু কি হয় আপোনালোকে চাই থাকক বুধবাৰ আছিলে আজি মই গম নাপাওঁ সেইটো কাৰণে মই গম পালোঁ এতিয়া গৈ আছোঁ মই বজাৰ এতিয়া গৈ চাই থাকক গোটেই ভিডিঅ' এই মাত্ৰ বজাৰ আহি পালোহি বজাৰ আহি পেলাই চালোঁ গোটেই আজি বহুত মানুহ গম পাই নাই আপোনালোকে চাই থাকক বহুত মানুহ এইফালে আৰু আমি ভিতৰৰ ফালে আহিলোঁ ভিতৰৰ ফালে আহি পেলাই অকণমান বজাৰ কৰিলোঁ বজাৰ কৰি পেলাই আমি ঘৰ গ'লোঁ ঘৰ গৈ পেলাই আপুনি চাই থাকক আমি এতিয়া কি কৰিম পৰা আহিলোঁ আহি পেলাই মই আকৌ বজাৰ গ'লোঁ বজাৰ গৈ পেলাই দেখিলোঁ যিটো বস্তুটো আনিলোঁ সেই বস্তুটো সৰু হ'ল তো সেইটো কাৰণে আকৌ ঘূৰাবলৈ গ'লোঁ ঘূৰাই আহি আনিলোঁ সেইটো এবাৰ ঠিকেই হ'ল পাছত আৰু খানা চানা খালোঁ খানা খাই বহি মেলি অকণমান আলিফালে গ'লোঁ আলিফালে অকণ ঘূৰি মেলি আহিলোঁ তো আজিৰ ভিডিঅ'টো আমি ইমানটোৱে ৰাখিছোঁ আৰু কাইলৈ আকৌ নতুন ভিডিঅ' লৈ আহিবলৈ চেষ্টা কৰিম আজি ভাল লাগিলে লাইক ছাবস্ক্ৰাইব শ্বেয়াৰ কমেণ্ট কৰিব আজি 1000 ছাবস্ক্ৰাইব আপোনালোকে কমপ্লিট কৰিব আজিলৈ ইমানটোৱে বাই